हादरनि 78थि उदांस्रि सानखौ हार घर तिरंगा हाबाफारि महरै फालिनाय जायो। दिनै बाक्सा जिल्ला युवा मोर्चानि दैदेननायाव मोनथाम गाबनि हानजा सुरनाय हाबाफारिखौ मावफुंनाय जायो। बे मोनथाम गाबनि हानजा सुरनायाव बिटिआरनि मावफुं सोद्रोमा गौतम दास आरो कमतापुर गाव खुंथाय गौतमनि मावफुं सोद्रोमा प्रणब ज्योति बर्मनआ बाहागो लायो। लोगोसे बे गाबनि हाबाफारिखौ जाफुंसार खालामनो खावलायदों। बे मोनथाम गाबनि हानजा सुरनायखौ निमुवा VCDC मावख'निफ्राय जागायजेनदों आरो मानाह बियाबनि गुबुन गुबुन ओनसोलफोराव खुंनाय जायो। দিৱসৰ ঠিক প্ৰাক মুহূৰ্তত আমি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আৰু যুৱ মৰ্চাৰ উদ্যোগত প্ৰতিটা মণ্ডল প্ৰতিটা জিলাত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ। তাৰ ভিতৰত আজি আমাৰ বাস্কা জিলাৰ মানাহ বিধানসভা সমষ্টিৰ অন্তৰ্গত মথনগুৰি মণ্ডল, খালবাৰী মণ্ডল, কোকলাবাৰী মণ্ডলৰ যৌথ উদ্যোগত আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমি তিৰংগা পতাকা উৰাই বাইক ৰেলী কৰিলোঁ। বংশীবাৰী গাঁৱৰ পৰা সদৰ বিদ্যালয় ইয়াতে বাইক ৰেলীত প্ৰায় 250তকৈ বেছি কাৰ্যকৰ্তা আছিলে আৰু এতিয়া এই বাইক ৰেলী সমাপ্ত হোৱাৰ পিছত আমি আমাৰ এই অঞ্চলৰ যিসকল শ্বহীদ হৈছিল নিজৰ দেশৰ কাৰণে বা মাতৃৰ কাৰণে শ্বহীদৰ সেই স্মৃতিসৌধ তাতে আমি চাফাই অভিযান এটা কৰি আছোঁ। আমাৰ যি স্বাধীনতা দিৱসৰ যি তাৎপৰ্য নিজৰ ৰাষ্ট্ৰক ভাল পোৱা, দেশক ভাল পোৱা, দেশৰ কাৰণে যিসকলে নিজৰ জীৱন ত্যাগ কৰিছিলে, ৰাষ্ট্ৰৰ কাৰণে জীৱন ত্যাগ কৰিছিলে, স্বাধীনতাৰ কাৰণেই হওক বা বিভিন্ন কাৰণেই হওক, তেওঁলোকক আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু নৱপ্ৰজন্মৰ মাজত এই চেতনা বৃদ্ধি কৰাৰ কাৰণে, ৰাইজৰ মাজত এই জাগৰণ বৃদ্ধি কৰাৰ কাৰণে পতাকাৰ প্ৰতি যি সন্মান, পতাকাৰ যি তাৎপৰ্য অৰ্থ আমাৰ পতাকা সেই সম্পৰ্কেও উদ্ভূত কৰিবলৈ আমাৰ এই কাৰ্যসূচী।